আঘাত দিলেহে কোন কেনেকুৱা চিনি পাব পাৰি। ঠিক একেদৰে বিপদত পৰিলেহে বন্ধু চিনি পাব পাৰি। এই পৃথিৱীত আমি কোনে কিমান দিন জীয়াই থাকিম সেইটো গুৰুত্বপূৰ্ণ বিষয় নহয়। গুৰুত্বপূৰ্ণ বিষয় হৈছে মানুহৰ মনত আমি কোনে কিমান দিন জীয়াই থাকিম। জীৱনত এটা সময় এনেকুৱা আহে সকলো ঠিক হৈ যোৱাৰ পিছতো হাঁহিবলৈ মন নোযোৱা হয়। প্ৰমিছ কৰিলে এইটো জীৱন ভৰসা কৰি থাকিব নোৱাৰি যদি তেওঁৰ ব্যৱহাৰেই ঠিক নহয়। বেছি চিন্তা নকৰিবা, কাৰণ তোমাৰ চিন্তাই কালিৰ সমস্যা দূৰ কৰিব নোৱাৰে, বৰঞ্চ আজিৰ দিনটোৰ শান্তিও কাইলৈ যাব। অপ্ৰিয় হ'লেও সত্য, যেতিয়া সম্পৰ্ক এটা নতুন হৈ থাকে তেতিয়া মানুহে কথা পাতিবলৈ সুযোগ বিচাৰি ফুৰে, আৰু এই একেই সম্পৰ্ক যেতিয়া পুৰণি হৈ পৰে তেতিয়া আঁতৰি যাবলৈ অজুহাত বিচাৰি ফুৰে। প্ৰয়োজনত মনত পেলোৱাজন অথবা প্ৰয়োজন শেষ হ'লে আঁতৰি যোৱাজন কোনো প্ৰকাৰে আপোন হ'ব নোৱাৰে। যিয়ে তোমাৰ বাবে অপেক্ষা কৰি থাকে, তোমাৰ ব্যস্ততা কমিলে অলপ কথা পাতিব বুলি তেওঁক কেতিয়াও অৱহেলা নকৰিবা, কাৰণ তেওঁ তোমাৰ লগত কথা পাতি যি আনন্দ পায় সেইটো তেওঁ আন কাৰোৰে লগত নাপায়। পালে হয়তো তোমাক বহু আগতে পাহৰি গ'লহেঁতেন। এটা ভাল মনে সলনি কৰি দিব পাৰে এটা জীৱনক, এটা বেয়া মনে নষ্ট কৰি পেলাই এটা সুন্দৰ জীৱনক। সেইবাবে সুন্দৰ চেহেৰাৰ সংগী নহয়, এটা সুন্দৰ মনৰ সংগী বিচাৰ, জীৱনটো ৰঙীন হৈ পৰিব। মনত ৰাখিব, যিজন মানুহে অলপতে সুখী হয় তেওঁ সামান্য আঘাত পালে বহুত কষ্ট পায়। আনৰ পৰা ভালপোৱা পাবৰ বাবে নিজৰ জীৱনটো নষ্ট নকৰিবা। প্ৰথমতে নিজৰ জীৱনটোক ভাল পোৱা, নিজকে প্ৰতিষ্ঠিত কৰি লোৱা, তাৰপিছত দেখিবা হাজাৰজনে তোমাক ভাল পাব। কাৰোবাক ভাল পালে এনেদৰে ভাল পোৱা যেন তোমাক হেৰুৱাৰ পিছত তোমাৰ কাহিনী আনৰ আগত কওঁতে কান্দি পেলায়। বিশ্বাস বস্তুটো সঁচাকৈ আচৰিত, কৰিলেও ঠগ খোৱাৰ ভয় আৰু নকৰিলেও সম্পৰ্ক ভঙাৰ ভয়। अब तुम लोग गलती से अगर नए हो तो सब्सक्राइब करो। वो जो लाल वाला बटन है उस पे अपने जीजा जी फेंक के मारो या फूफा जी, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूं, मुझे मुठिया बेलने जाना है। बाय।